চাপৰি বজাই আদৰ্শ ভাগৱত এমঞ্চ ৰাকেশ ভূঞা। নমস্কাৰ, উপস্থিত সমূহ ৰাইজক মই বহুত বহুত মৰম জ্ঞাপন কৰিছোঁ, ৰঙালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ঐতিহাসিক চিনেমাৰা যোৰহাটৰ যিসমূহ কৰ্মকৰ্তা আছে সকলোকে বহুত বহুত শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, মৰম জ্ঞাপন কৰিছোঁ আজি আমাক নিমন্ত্ৰণ জনোৱাৰ বাবে। গতিকে আপোনালোকক লগ পোৱাৰ সৌভাগ্য হ'ল আজি, ভাল লাগিব আশা কৰিছোঁ। আমি যিখিনি সময় আছোঁ আপোনালোকে সহায় আৰু সহযোগিতা কামনা কৰিলোঁ। যিহেতু নতুন বৰ্ষ, অসমীয়া নতুন বছৰ, গতিকে এদিন নতুন গীত লৈ আহিছিলোঁ। আজি প্ৰায় 3-4 দিনত মুক্তি পাইছিলে গীতটি, অকণ বিহুবুৰীয়া, গতিকে সেই গীতটিৰে আজি অনুষ্ঠান আগবঢ়াব লৈছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। এৰাই 16শ গোপিনীক নচুৱাইছিলে, আমি এতিয়া এজনীকে নচোৱা, উল্টাই আমাক নচুৱাই হয় নাই? ক'বই যাৰ যাৰ অহা নাই, আৰু যাৰ যাৰ আহিছে চব একদম চাইলেণ্ট হৈছে, মাতে নেমাতে। 16শ গোপিনীক নচুৱাই মিহিমিহিকে নাচোঁ, একদম আমাৰ ওচৰতে ষ্টাইলৰ। বগাই বগাই চেৰিবাই ফুলানিছোঁ, বগাই বগাই চেৰিবাই ফুলানিছোঁ। ইমান ধুনীয়াকৈ আজি নাচি আহিছে, গতিকে নাচিলে আৰু ভাল লাগিব হয় নাই? এইটো আমাৰ কেমেৰাটো কেপচাৰ হ'ব লাগে দেই, কেপচাৰ কৰিবা বৌহঁতক, ভণ্টিহঁতক, বাইদেউহঁতক, সকলোকে ঘৰতে দেখুৱাব লাগিব ন। যোৰহাট চিনেমাৰ চাহ কিমান ধুনীয়াকৈ মাইকী নাচো হয় নাই? তেতিয়া ভাল লাগিব। বগাই বগাই চিনিবাই ফুলানিছোঁ, বগাই বগাই চিনিবাই ফুলানিছোঁ, খুটাতে কৰি দিম বুলি। আজিকালি চেৰেকি আনিব যাওঁ বুলি ভাবে যে কোনো নিদিয়ে আৰু কি কয়? আজিকালি কি বুলি ক'ব? মা মোৰ এছাইনমেণ্ট আছে মোৰ ফ্ৰেণ্ডৰ ঘৰত, হোমৱৰ্ক আছে এক্সেট্ৰা এক্সেট্ৰা। চেৰেকি বুলি ক'লে আমাৰ ছোৱালীজনী কি হ'ব? চেৰেকি হোৱাট চেৰেকি? আই ডন্ট নো চেৰেকি। তো চেৰেকিটো কি? এনেকৈ তাঁত বয় হয়। এই জানে, অকণমান ডাঙৰ হৈছেনে জানে, সৰু কিজনে নাজানে হৈ কৈছোঁ। মহাৰথা কি দিছে বিহুলৈ
গামোচা বব জাননে হলে বল আমাকো এখন দিবানে হলে বল গামোচা বব জাননে হলে বল আমাকো এখন দিবানে আমার খবর খিজনিয়া তো গামোচা বব জানে আমার খবর খিজনিয়া তো গামোচা বব জানে সিরা খানো আছে ও হলো মাটি ভরাই দিবানে ও হলো সিরা খানো আছে ও হলো মাটি ভরাই দিবানে আমার খবর নিজনে এত ঢেকি দিবলৈ না জানে আমার খবর নিজনে এত ঢেকি দিবলৈ না জানে জোৰেৰে হাত চাপৰি মাৰক সংগীত অনুষ্ঠান কেনেকুৱা লাগিছে ভাল লাগিছেনে আৰু কি শুনিব বিচাৰিছে আৰু সমিতিৰ তৰফৰ পৰা মৰম যাচিবৰ কাৰণে ভাল হেভি গান হবে তখন করে মাথা দিয়ে দিচ্ছি মারানো গান সিয়াতে মজা আছে আর বদলা वो चिंता मत करो तो मैं मानी तेरा फोन का जूम तो कैमरा वो नामने का Sunday Rise মই এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ যে আজি এই আমাৰ চিনেমাৰ নিশা সংগীত অনুষ্ঠান অসমৰ টেলিভিশ্যনত DY365 প্ৰতিদিন টাইম আৰু নিউজ লাইভত আমাৰ সাংবাদিক বন্ধুসমূহ আমাৰ ইয়াত উপস্থিত হৈ পেলাই টেলিকাষ্ট কৰি আছে গতিকে তাৰ লগতে আপোনালোকক সকলোকে আকৌ এবাৰ আহ্বান জনাইছোঁ যাতে এই সংগীত অনুষ্ঠানত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নকৰি সুচাৰুৰূপে আমাৰ কাৰ্যসূচী সম্পন্ন কৰা আপোনালোকে সহযোগ জনাব ধন্যবাদ তো এইবাৰ গাব লৈছোঁ এটি মোৰ ভাল লগা গীত একদম সদিয়াৰ বিহু
পালো